আপোনালোকে চাইছে মোক আজি অলপ ভিডিঅ'টো অলপ তাৰমানে ইয়াৰ পৰা আৰম্ভ দিলোঁ গুৱাহাটীত তাৰমানে ট্ৰেণ্ডিং জেগা এটা বহুত ফেমাছ হৈছে তাৰমানে বহুতো নাম শুনিছোঁ বহুতো কিবা শুনিছোঁ ভাবছোঁ যে সেই ট্ৰেণ্ডিং জেগাটোত তাৰমানে যাওঁ কেনে ধৰণৰ কি পৰিস্থিতি কেনেকৈ যায় আপোনালোক চব আজি দেখাওঁ ডিটেইলছত দেখাম তাৰমানে ভাল কামত যাওঁ তেতিয়া আমাৰ তাৰমানে শুভ গৰাকী বুলি কয় যে এইটা বহুত ছাপৰ্ট কৰে তাৰমানে কিবা এটা ভাল লাগে দেই তাৰমানে যেতিয়া মোক ছাপৰ্ট কৰে তাৰমানে যেতিয়া কেইবাৰ ক'ৰবাত যাওঁ তাৰমানে বহুত ছাপৰ্ট কৰে তাৰমানে ভাল লাগে মই তাৰমানে আধা ঘণ্টামান এটা বিশাল প্ৰাণীৰ কাৰণে ৰখিছিলে প্ৰাণীটি হ'ল ই মানে পালে যি বিস্কুটমান মানুহটো কিন্তু কাপোৰ ইমান দেৰিকৈ লাগিছে কাপোৰ পিন্ধাতে নাই ভাত খাই আছিলে মই ভাত খাই আছিলে মানুহটো কিন্তু পালে যি বিস্কুট আনি কাপোৰ পিন্ধি নাচাগে একদম তলৰ পৰা ওপৰলৈ পুৰা মেখেলা চাদৰে যেনেকৈ এতিয়া বাদ দিলা বাদ দি কেব বুক কৰিছোঁ কেব নে কি বুলি অটো বুক কৰিছোঁ অটো হৈছে মানে গাড়ীত যাব পাৰি কিন্তু মাথা ঘূৰাই আৰু বম জ্বালা সেইকাৰণে অটোতে আহাতে বাছত দিব লাগিব আৰু আমাৰ কেব আহি গ'ল আজি জীৱনত ফাৰ্ষ্ট টাইম এনেকৈ মানে কেব বুক কৰি কাৰণে মিনি অটোত যে যাই আছোঁ বাহ নিজকে যে বহুত ডাঙৰ ডাঙৰ মানুহ যে ফিল লগাইছে তাৰমানে অকলে এখন অটোত তাৰমানে যাই আছোঁ আমাৰ অটোখনৰ পৰা 50-40 মান পুৰা স্পীডত আছে ফাই ৰাস্তা খালী ন ইয়াৰ কিন্তু চকেট যাবাৰ হওক বা যিয়ে নহওক কিন্তু জাম্পিংটো মজা দিছে দে গাড়ী কিন্তু বা তুমতুমৰ দৰে এক্সপিৰিয়েঞ্চ একদম ফাই গৈছে তাৰমানে না পঞ্চাছমান যা আছে নে গাড়ী ফাইনেলি আৰু পাম অলপ দেৰি পিছত সেই জেগাটো ট্ৰেণ্ডিং জেগাটো পাব পাম না আৰু জেগাটো ট্ৰেণ্ডিং জেগাটো দুবছৰ হোৱা নাই বাৰু তো ৰাস্তাতে যাইছে এনেকৈ আহিলে অলপমান যাব লাগিব অলপ সাৰ বুলি কি টাউন চাৰ কিন্তু কিবা ঠাণ্ডা ভাইব এটা আছে অলপমান হয়নে চা না অলপ ঠাণ্ডা ভাইব আমাৰ অৰ্থতে অলপ বেলেগকৈ চলাই এইটোৱে সেই জেগাটো যি জেগা ট্ৰেণ্ডিঙত চলিছে ভক্তি গুটি বুলি চানমাৰিত থকা যে সাৰগুলিৰ চেণ্ডেলকেইটা চাই গম পাওঁ যে ভিতৰত কিমান মানুহ আছে আৰু দেখিবলৈ হোমষ্টে কিন্তু নহয় মন্দিৰ হয় আপোনালোকে যদি দেখে পাতিব হোমষ্টে বুলি ভাবিব কিন্তু চেনেল খুলিব লাগিব এতিয়া চবে চেনেল খুলি থৈছে আমি চেনেল খোলোঁ চেনেল যদি বাৰু হেৰাই চিচিটিভি আছে চেনেল আৰু কোনে নিব যাবা ভিতৰত আপোনালোকে আহিলে লেফ্ট চাইডত যাব য'ত লেফ্ট চাইডত পূজা চলি আছে আৰু আগপিনে গ'লে এটা ভিউ পইণ্ট পাব যিটো চুইমিং পুল আছে লগতে 5 মিনিটৰ কাৰণে মইতো ভাবিছোঁ কি এতিয়া কি হৈ গ'ল কি পাৰ্কত আছে পিছত গম পালোঁ নহয় এই পাৰ্ক নহয় এইটো চুইমিং পুলটোৰ কাৰণে আৰু বেছি ভিউ পইণ্টৰ কাৰণে মানুহ আহে মন্দিৰটো ঠাইডোখৰ একচুৱেলি সৰু হ'ল যদি ডাঙৰ হ'ল আৰু বেছি ভাল লাগিল ৰাতি হ'লে বেছি ভাল লাগে লাইট চাইট জ্বলাইছে আমি ইয়াতে আহিলোঁ ধুনীয়াকৈ আহি কিনে বহিছোঁ দুজনে ধুনীয়া ফটো উঠিছে মানে জাগাই নাই আৰু পাকাবোৰ বৈধ্য গৰম তাৰমানে সেইকাৰণে আমি অলপ কোণাত বহিছোঁ ইয়াতে ধুনীয়াকৈ অলপ মানুহ আগত কম হোৱাৰ পিছত মানুহ যাম আগত যেতিয়া আমি এখন ফটো তুলিবৰ কাৰণে আহোঁ তেতিয়া মানুহ ওচৰত বহুত ভিৰ হৈ যায় এতিয়া ফটো তোলো নে ভিডিঅ' বনাওঁ একো থ'ব পৰা নাই আৰু মোৰ মন গৈছে চুইমিং পুল দেখাব কাৰণে গায়ে ধুই দিওঁ নেকি যদি গা ধুব পাৰ্মিশ্যন দিলে মইতো গা ধুলোঁ হয় এখন ফটো উঠোৱাৰ কাৰণে মই টকলকে ঘূৰি আছোঁ যে এখন ফটো তোলা পাওঁ কিন্তু নৰি আৰু যাৰ চিঙুকে দেখা পাওঁ তাক আৰু ফটো উঠাবৰ কাৰণে ডেট দি ভাইটি এটা ফটো উঠাই দিয়া বুলি অকণমান তাৰ কাৰণে চব ঠিকে আছে কিন্তু হঠাৎ 5 মিনিটৰ কাৰণে চিৰিয়াছ কণ্ডিশ্যন হৈ গ'ল মাকে ফটো উঠাই তেওঁ ল'ৰাটোৱে পানী পৰি গৈছে মাকে ঘৰতে ভাবিছে কি হঠাৎ মই কি ক'ত আহি পালোঁ মানে ক'ত পানীৰ ভিতৰত ওপৰতে আছিলোঁ মই নাই যিটো মানুহ আমি ওপৰত আহি কেনে বহি আছোঁ এই বিলৰ এইখিনি তাত বহি আছোঁ আৰু ইপিনে অলপ মানে গান গাই আছে পিনে আৰু আমি ইয়াতে বহি আছোঁ মানে এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছত মানে বহুতেই মানুহ আহে তাৰমানে চাওক না মানুহ চাওক না তাতে খোজকাঢ়িব জেগা নাই আমি কেনে ওপৰত আছোঁ ইয়াতে পূজাৰ জেগাত কোনো নাই ইমান মানুহ য'ত ইয়াতে ইমান মানুহ আছে আমিও আৰু পূজাৰ জেগাত নাই আমিও ইয়াতে আছোঁ কাৰণ সোমাবই জেগা নাই ক'তো পৰা ওপৰ গ'লো ওপৰৰ পৰা তললৈকে এখন চেলফি উঠাৰ ফটো উঠা ভালকে জাগাই চাইডত বহি আছো গছ এজোপা তলত যে কেইটা ফটো উঠা পাম আন্ধা নোহোৱাৰ আগতে আপোনালোক কৈছিলে চিংগুল থাকিলে এখন ভাইটি এখন ফটো মাৰি দিয়ে বুলি আহে যে সেই তাৰ লাইফ প্ৰুফ বাবুক সৰু ছোৱালী ভাবি কাৰণে ভাইটি এখন ফটো তুলি দিয়ে বুলি তাক মাতি নিছে আধা ঘণ্টা তাক তাতে ফটো উঠাইছে ৰিল বনাইছে কিয় মজা লৈ আছে কিন্তু কাহানী এটা আছে নহয় পুৰুষৰ আকৰ্ষণ হৈছে নাৰী আজি উল্টাটো হৈছে নাৰীৰ আকৰ্ষণ হৈছে পুৰুষ লাহে লাহে আৰু মানুহ ভিৰ বেছি বাঢ়িব ধৰিছে আৰু লাহে লাহে সূৰ্যটো নামিছে ছানছেটত ফটো উঠিব নাপালো আমি হেভি দুখ দেখাইছে হেভি দুখ তলকে আমি দুখনমান চেলফি উঠিছিলো কিবাকে এখন ফটো এখন এনেকা ফটো কাৰণ আমি ওপৰৰ মাল যে সেইকাৰণে যেতিয়া মানুহ চবে গৈছে আমি ফটো উঠিছো এই এখন কোনে কৈছে 8টা বজাত বন্ধ হৈ গ'লে 7টা বজাতে বন্ধ কৰি দিছে যে
ইউটিউব ইনষ্টাগ্ৰামত বহুত কৈ থাকে নহয় 4টা বজাৰ পৰা 8টা বজালৈ খোলা থাকে নহয় এইটো 7টা বজাতে সবকে ওলাই আজি নতুন এক্সপিৰিয়েঞ্চ এটা ল'ম বুলি ভাবিছো অভিজ্ঞতা লিফ্ট লৈ যাম চাও পাও না নৰো মাৰো খাব ঠিক নাই আমাৰ সিট এনেকে হৈ গ'ল নেকি বাবু মজা দাদা ধন্যবাদ দাদাজনে ভাবছে কি ইমান কত এলা কাক উঠালো আহি কিনে কেমেৰা অন কৰি ভিৰত বকি আছে দাদা গম নাপাই যে আমি ব্লগাৰ ৰাতি একচুৱেলি পকেট মান নুঘূৰে ৰাতি ব্লগাৰ ঘূৰে তাতে যাই কিনে ৰেপিডটো খুলবি তাতে ভাড়াটো কিমান হ'ব কম চাই এটা কিমান দেখাইছি 138 এইটো আমাৰ 2 নম্বৰতে গাড়ী হ'ল চলো ফাৰ্ষ্টৰ গাড়ী এখন আছিল 6টা হাতী এখন হ'ল টেম্পো এখন বাৰু পইচা দিব লাগিব এখন লিফ্ট লৈ কেনে অহা নাই দাদাজনে খেদব আমাৰ 3 নম্বৰ গাড়ী হ'ব বৰ পইচা নেকি এই যি ট্ৰাফিক গাড়ী চাচা ৰাউণ্ডামান এতে ফাঁচি আছো আৰু অলপমান গেলি ঘৰ পাম আৰু মিনিমাম 1 কিলোমিটাৰ আছে ঘৰ পালে আমাৰ পৰা তো পৰহি যাই কিনে ধুনীয়াকৈ আহিলোঁ আৰু আজি হৈছে 2 নম্বৰটো দিন তাৰমানে আপোনালোকে ভিডিঅ' আজি চাই আছে তো ভিডিঅ'টো কেনেকৈ কমেণ্ট কৰি জনাই দিব আপোনালোকে মন্দিৰটোত গেছি নাজানে ক'ব খাই তাতে বহুত তাৰমানে কাপলছবোৰ যায় তাৰমানে তো সেইটো কাৰণে তাৰমানে আৰু ৰাধা কৃষ্ণ তাৰমানে সেই টাইপ তাৰমানে সেইকাৰণে বহুতে কাপলছবোৰ তাৰমানে বেছিকৈ যায় তো একো নাই ভিডিঅ' কেনেকৈ কমেণ্ট কৰি জনাব তাতে লগ পাইছোঁ